হে বন্ধু বান্ধৱীসকল, তই আছিলি জলত, মই আছিলোঁ স্থলত, দুয়োৰে মিলন হ'ল মৰণ কালত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাছ আৰু পাচলি। বন্ধুসকল, আজিনো কাৰণে 5টা বুদ্ধিৰ প্ৰশ্ন মই আপোনালোকৰ মাজৰে লৈ আহিছোঁ। চাওচোন কাৰ কিমান বুদ্ধি আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো চোৱাৰ আগতে মোৰ যোৱা ভিডিঅ'টো প্ৰশ্নৰ উত্তৰটো চাব বলকচোন। যোৱা ভিডিঅ'টোৰ প্ৰশ্ন এনেকুৱা ধৰণৰ আছিল যে 3টা আখৰক জগতে পঢ়ে, প্ৰথমটো আখৰ কাটি দিলে গৰম অনুভৱ কৰে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কিতাপ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া মোৰ বন্ধু বান্ধৱীসকলৰ নাম ক্ৰমে মইনা সোণোৱাল, প্ৰমেশ বৰ্মন আৰু আছাম এণ্টাৰটেইনমেণ্ট আৰু অভি কলিতা। তো মই এওঁলোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে বলক বন্ধুসকল, আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখি থকা ফটোখনত এটা কুকুৰ লুকাই আছে। চাওচোন কাৰ কিমান দৃষ্টিশক্তি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখি থকা কুকুৰটো আছে এই কুকুৰটো। তেতিয়াহ'লে বলক বন্ধুসকল, আমাৰ দ্বিতীয়টি প্ৰশ্নলৈ যাওঁ। আমাৰ দ্বিতীয়টি প্ৰশ্ন এনেকুৱা ধৰণৰ যে ডেকাত বেকা বুঢ়াত পোন, সেই তৰকাৰী নাখায় কোন? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ঢেকীয়া। যদি বুজি পোৱা নাই অকণমান মন দি ভাবক। তেতিয়াহ'লে বলক বন্ধুসকল, আমাৰ তৃতীয়টি প্ৰশ্নলৈ যাওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখি থকা গছৰ গুৰিটোত এটা সাপ লুকাই আছে। চাওচোন সাপটো কোনে বিচাৰি উলিয়াব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে গছৰ গুৰিটো অকণমান জুম কৰি চাওক, দেখা পাই যাব। তেতিয়াহ'লে বলক বন্ধুসকল, আমাৰ চতুৰ্থটি প্ৰশ্নলৈ যাওঁ। কোন কবিয়ে কবিতা নিলিখে? শুদ্ধ উত্তৰ হৈছে বন্ধাকবিয়ে। বন্ধাকবিয়ে কেতিয়াও কবিতা নিলিখে। তেতিয়াহ'লে বলক বন্ধুসকল, আমাৰ অন্তিম প্ৰশ্নটোলৈ যাওঁ। আপোনালোকে দেখি থকা ছোৱালীকেইজনী আটাইকেইজনীয়ে আইচক্ৰীম খাই আছে। তো আপোনালোকে ক'ব পাৰিবনে ইয়াৰে ভিতৰত কোনজন বিবাহিত মহিলা? বন্ধু বান্ধৱীসকল, ইয়াত A নম্বৰ ছোৱালীজনী হৈছে বিবাহিত, কিয়নো A নম্বৰ ছোৱালীজনীয়ে হাতত লক্ষ্য কৰিলে দেখা পাব যে এটা ৰিং আছে। চ' A নম্বৰ ছোৱালীজনী হৈছে বিবাহিত মহিলা। তেতিয়াহ'লে বলক বন্ধুসকল, আমি আজিৰ প্ৰশ্নটোলৈ যাওঁ। এটা মাছৰ দুখন ফিছা, ডুব মাৰিলে সকলো মিছা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া বন্ধু বান্ধৱীসকলৰ নাম আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম।